নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিলৈ। আজি আমি আলোচনা কৰিম 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান ছ'চিয়েল ছায়েন্সৰ টিক মাৰ্কৰ কমন কুৱেশ্যন এনচাৰ। আহক সময় নোলোৱাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমটো দিয়া আছে, মহাত্মা গান্ধীয়ে দাণ্ডি গৈ পাইছিল দেশ। 1 নম্বৰ পইণ্টত দিয়া আছে 1930 চনৰ 12 মাৰ্চত। 2 নম্বৰ পইণ্টত দিয়া আছে 1930 চনৰ 6 এপ্ৰিলত। চিটো দিয়া আছে 1930 চনৰ 5 মাৰ্চত আৰু ডিটো দিয়া আছে 1930 চনৰ 12 এপ্ৰিলত। ইয়াৰ ৰাইট এনচাৰ হ'ব 1930 চনৰ 12 মাৰ্চত। তাৰপিছত 2 নম্বৰ, জোনাকী আলোচনীৰ প্ৰথম সম্পাদকজন দেশ। তাৰপিছত ইয়াৰ 1 নম্বৰ পইণ্টত দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা। 2 নম্বৰ পইণ্টত দিয়া আছে হেমচন্দ্ৰ গোস্বামী। 3 নম্বৰ পইণ্টত দিয়া আছে দেৱীচৰণ বৰুৱা আৰু 4 নম্বৰ পইণ্টত দিয়া আছে গুণগোবিন্দ ফুকন। ইয়াৰ ৰাইট এনচাৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। এইটো আমি জানোৱেই আগৰ পৰাই। 3 নম্বৰটো হ'ল তলৰ কোনটো প্ৰদূষণৰ কাৰণ নহয়। 1 নম্বৰ পইণ্ট দিয়া আছে খেতিত বেছিকৈ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা। 2 নম্বৰ হ'ল খেতিত কীটনাশক ব্যৱহাৰ কৰা। চিটো হ'ল দ্ৰুতগামী জনসংখ্যা বৃদ্ধি আৰু ডিটো হ'ল গছ গছনি ৰোৱা। ইয়াৰ ৰাইট এনচাৰ হ'ব গছ গছনি ৰোৱা। তাৰপিছত 4টো হ'ল ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল। ইয়াৰ প্ৰথমটো অপশ্যন দিয়া আছে এ 1946 চনৰ 9 ডিচেম্বৰত। বিটো দিয়া আছে 1950 চনৰ 26 জানুৱাৰীত। 1946 চনৰ 20 ডিচেম্বৰত আৰু ডিটো দিয়া আছে 1946 চনৰ 9 ডিচেম্বৰত। ইয়াৰ ৰাইট এনচাৰ 1946 চনৰ 9 ডিচেম্বৰত। তাৰপিছত 5 নম্বৰটো হ'ল তলৰ কোনটো ঘটনা অসহযোগ আন্দোলনৰ লগত সম্পৰ্ক নাই। ইয়াৰ 1 নম্বৰ পইণ্টত দিয়া আছে 1919 চনৰ ৰাওলাট আইন। 2 নম্বৰ দিয়া আছে খিলাফত আন্দোলন। 3 নম্বৰ দিয়া আছে চাইমন কমিশ্যন আৰু 4 নম্বৰ দিয়া আছে 1919 চনৰ জালিৱানাবাগৰ হত্যাকাণ্ড। ইয়াৰ ৰাইট এনচাৰ হ'ব চাইমন কমিশ্যন। আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।